Hello guys, ahok ami মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰোঁ। ভুল হ'লে ক্ষমা কৰি ভুলবোৰ আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। কথাখিনি ভক্তি দৰ্পণৰ ইতিবৃত্তৰ পৰাই কোৱা হৈছে। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান যুগত কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণ জন্মৰহিত অবিনশ্ব আৰু প্ৰাণীসকলৰ ঈশ্বৰ হ'লেও প্ৰকৃতিৰ মাজেৰে স্বেচ্ছাই আবিৰ্ভাৱ হয়। তেনেদৰে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ আবিৰ্ভাৱ সম্পৰ্কেও কল্পনা কৰা হয়। ভাগৱতত পোৱা যায় যে ভগৱান শ্ৰীকৃষ্ণ এসময়ত গৰখীয়াসকলৰ শিৰোমণি হৈ বৃন্দাবনত গৰু চৰাই ফুৰিছিল। সেই গৰখীয়াৰূপী কৃষ্ণই নিজ ইচ্ছাৰে প্ৰকৃতিৰ মাজেৰে এই থানত নিজকে প্ৰকাশ কৰিছে। আকৌ যেনেদৰে ধৰ্ম ৰক্ষাৰ বাবে সাধুসকলক ৰক্ষাৰ বাবে আৰু অসাধুসকলক বিনাশ কৰাৰ বাবে ঈশ্বৰৰ আবিৰ্ভাৱ হয়, ঠিক তেনেদৰে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ আবিৰ্ভাৱ আৰু কৃপাদৃষ্টিয়ে আজিও ধৰ্ম ৰক্ষাৰ বাবে প্ৰকৃত ভক্তক ৰক্ষা কৰি অসাধুসকলক বিনাশ কৰি নিজ সুখ্যাতি অক্ষুণ্ণ ৰাখি জ্ঞানী গুণী সন্ত মহন্তক আকৰ্ষণ কৰি আহিছে। গৰু চৰাই ফুৰোতে গৰখীয়াবোৰে মন কৰিলে যে উত্তৰ নগৰত গাড়ী গাঁৱৰ বৰচুক পৰিয়ালৰ এজনী কপিলী গাই দুপৰীয়া সদায় একে সময়তে জাকৰ পৰা নোহোৰা হয় আৰু পিছত আকৌ জাকলৈ উভতি আহে। এনে ঘটনাক কেইবাদিনো মন কৰাৰ পিছত গৰখীয়াবোৰে অনুসন্ধান কৰি জানিলে যে গাইজনীয়ে জাকৰ পৰা ওলাই গৈ প্ৰত্যেক দিনাই এডোখৰ নিৰ্দিষ্ট ঠাইত নিজ ইচ্ছাৰে উহাৰ পৰা গাখীৰ এৰি দিয়ে। এই ঘটনা দেখাৰ পিছত গৰখীয়াবোৰৰ ধৈৰ্য বান্ধ ভাগি যায় আৰু সেই ঠাইৰ মাটি খান্দি চাবলৈ সিদ্ধান্ত কৰে। অৱশেষত মাটি খন্দাৰ পিছত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই আবিৰ্ভাৱ হোৱাত গৰখীয়াবোৰৰ মন আনন্দে নধৰা হয়। এই গৰখীয়াবোৰে তেওঁলোকৰ কিশোৰ কল্পনাৰে সজাই পৰাই সেই ঠাইতে থাপনা পাতি মহা আনন্দৰে প্ৰভুৰ চৰণ সেৱা কৰিবলৈ ধৰিলে। গৰু হেৰালে প্ৰধান গৰখীয়াজনে প্ৰভুৰ চৰণত সেৱা জনাই ঠিকনা চাই দিশ ধৰি দিয়ে আৰু সেইমতে গৰু বিচাৰি পায়। লাহে লাহে এই সংবাদ আন মানুহকো আকৰ্ষণ কৰি গৰু হেৰালে আন মানুহেও তালৈ গৈ মিঠাতেল চাকি কল প্ৰসাদ আগবঢ়াই প্ৰভুৰ চৰণত পৰিলে হেৰুৱা গৰু পুনৰ পায়। প্ৰভুৰ এই মহিমা দেখি এই অঞ্চলৰ সকলো ৰাইজে নিয়মিতভাৱে প্ৰভুৰ চৰণ সেৱা কৰাটো এটা কৰ্তব্য হৈ পৰে। প্ৰভুৰ আবিৰ্ভাৱৰ ঠাই এতিয়াও সেই থানতো আছে। সেই ঠাই মা তেলুলীয়াৰ থান বুলি এতিয়াও জনাজাত। বৰ্তমান থানৰ পৰা প্ৰায় 500 মিটাৰ দূৰত পূব দিশত আছে। পিছত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই স্নানান্তৰ কৰি বৰ্তমান ঠাইলৈ অনা হয়। ইয়াৰ প্ৰকৃত কাৰণ সঠিককৈ একো ক'ব নোৱাৰি যদিও বৰ্তমান ঠাইখন আহল বহলৰ বাবে এই মেধি পৰিয়ালৰ ওচৰত হোৱাৰ বাবে থানৰ ঘৰ দুৱাৰ আদিৰ ৰক্ষণাবেক্ষণৰ সুচল হ'ব বুলিয়েই বোধ হয় তেতিয়া ৰাইজে প্ৰভুক ইয়ালৈ লৈ আহে। আকৌ মেধি পৰিয়ালৰ লোকেই বোধ হয় ৰাজহুৱাভাৱে প্ৰথম পূজাৰী বা দেউৰী হিচাপে স্বীকৃতি পায়। গতিকে এই মেধি পৰিয়ালেৰে কোনো পূজাৰীয়ে সপোনত প্ৰভুৰ নিৰ্দেশ পোৱাটো স্নানান্তৰণৰ কাৰণ হ'ব পাৰে। গৰখীয়া গোসাঁই থানত বছৰত 6টা উৎসৱ মূল পৰ্ব হিচাপে পালন কৰা হয়। বহাগ বিহু, জাগৰণ, শ্ৰীকৃষ্ণ জন্মাষ্টমী, ৰাস উৎসৱ, মাঘ বিহু, দৌল উৎসৱ। ৰাম কৃষ্ণ নাম যাৰ মুখত থাকয় তাহাৰেহে জানিবা মিলিল মহোদয়। ৰাম কৃষ্ণ কীৰ্তন স্বভাৱ ভৈল্লা যাৰ সিও ভৈল্য শৰীৰৰ শৰীৰো ভৈল্লা তাৰ। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই স্থান বৰপেটা জিলা সৰভোগত আছে। আহিব আপোনালোকে সকলোৱে ভাল পাব চাই। দূৰ দূৰণিৰ পৰা অহা যাত্ৰীসকল ভক্তপ্ৰাণ ৰাইজসকলৰ বাবেও সুব্যৱস্থা আছে। ইয়াত থকা মেলা ধুনীয়াকৈ পানীৰ পৰা ধৰি সকলোখিনি ব্যৱস্থা ধুনীয়াকৈ কৰি থোৱা আছে, কোনো অসুবিধা নাই। আহিব। এয়াই আছিলে আমাৰ
মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই স্থান। নকৰিলোঁ হিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভল্য মহাভাৰ। কৰ্ণ দুই আছে নুশুনিলোঁ হৰিৰ কথা, দুগোটা গত্ৰ ভাৰ বহিলোহু বেথা। কৃষ্ণ। আজিলৈ আহিছোঁ আপোনালোকৰ মৰম চেনেহ পোৱা আশাৰে। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। জয় আই অসম।